আছে আৰ্ট আদিজা কি কি চাও এটা কি হয় আদিজা হসৰি কি গলা দেখাই দিয়া ওয়াও মোৰ নিচিনা কিছে সেম সেম আদিজা কি গলা দেখাই দিয়া ওয়াও ধুনিয়া লাগিছে কালাৰ কৰি দিয়া এটা কালাৰ কৰি দিয়া এই কালাৰ কৰিছে না খা তুমি কি আঁকিবা মই ঘড়ি ঘড়ি আঁকা মই দেখুৱাই আছো পিছত ওকে টেডি বিয়াৰটো কোনে আঁকিব টেডি বিয়াৰটো ওকে তুমি হেতু ফিনিশ কৰি লো তাৰপিছত টেডি বিয়াৰ আঁকিবা আৰিয়া এ সুইচ দিলা দি দেখো আলহী আছিলে এয়া ঘৰুৱা পিঠা আৰু এয়া লাৰু এফালে বাথৰুম এফালে খোৱা ঘৰ ইফালে আছে সেইটো কাৰিকৰে বনাই আছে ইয়াতে খাই উঠি বজাৰ যাব লগা অলপ বজাৰ কৰিব আছিলে তো ভিনহঁতৰ লগত মই বজাৰলৈ গ'লোঁ কিউট লাগিছে খালি হেৰি ডাঙৰ হ'ব লৈ ল'লো এয়া বমাকে দিয়া গিফ্ট এয়া বমাকে দিয়া গিফ্ট দালামি আমাৰ মিনি ন আমাৰ ধুনু ধুনু আমনি জনী এয়া খাৰু মাহীয়ে দিছে এইটো মাহী খাৰু মাহীয়ে দিছে এয়া চেন ভণ্টি চুমা খাইছে হ'ব এই দে পোৱালীজনী কষ্ট পাব ককাইকে চুমা খাইছে চোৱা তোক যে এটা সময়ত মাৰিব নহয় গম পাইছনে ভণ্টিয়ে কি কৰিবি তেতিয়া এটা সময়ত ভণ্টিয়ে মাৰিব নহয় তোক চাৰ্চ পৰা চাৰ্চৰ পূজা কৰিবলৈ আহিছে আমি শুনিলোঁ বাৰু বনাব দিবলৈ থাকিব সুধি কেনে ভালে গৈছে একদম ধুনীয়াকৈ কৈছে ধুনীয়াকৈ চাওঁ চাওঁ এইফালে হৈছে আমাৰ ৰেডি ড্ৰেছটো দেখাই দিয়া ইয়াত কি হৈছে চাওঁ এয়া কি হৈছে এইবোৰ ভাল দেখা নাই মই আমাৰ ঘৰৰ মাইকী ছোৱালীজনী চোৱা মা মা তোৰ দিছোঁ কৈছোঁ সেইজনী মা আহিলে মোৰ ঘৰলৈ নেমাতা মিছ কৰিছিলা নে ছোৱালী আহি গ'ল মোৰ ঘৰলৈ নেমাতা নেকি মান খাবা দে উৰি গ'ল এইটো কোনে কোনে খাইছে বহুত সৰুতে আছিলে খাইছিলোঁ মনত আছেনে কি এ ৰাম কি কৰিছ মেহেন্দি দিছ মেহেন্দি আঁকি দিছে বেলুনত তোৰ ড্ৰেছ বেয়া হৈ যাব
এটাটো বলিছে বাই বাই দিয়ক দিয়ক পিঠা লাও নহয় বুনিয়া লাও হেৰি লাও এটা থেংক ইউ ঐ ইয়ান বাই বাই খেদা দে বাই বাই চুনি মামা বাবা নকলে হাতে মই ৰখি লওঁ বাই বাই ও কান্দি দিছে মামা বাই বাই দে বাই বাই মামা বাই বাই দে বাই বাই খাবা নি এইটোলা শুনো বাই বাই পলে বাই 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 ইয়াতে খাইছিলোঁ পিকনিক মানুহ নাই এতিয়া জেগা আছে ঘূৰাই নিব একেবাৰে আগলৈকে একেবাৰে ৰুম খোলাই আছে থৈ দিছোঁ পিছত চাম ভিডিঅ'টো কেতিয়াবা আহিলে এনেকৈ চাই যাব বিয়ংকা গাড়ীতে আৰু ন ক'তনো সোমোৱা হ'ব এইয়া আমাৰ ৰুম দৰ্জা খোল খাই আছে একদম মৰমৰ ৰুমটো যামগৈ আৰু ন বস্তু এপদ এপদকৈ লৈ গৈছে আৰু দুখ অকণ লাগিছে যোৱা বিদায়হে আৰু বাই 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 তুমি তোমালোকে কেইদিনমান আগত যাম মই কেইদিনমানৰ পাছত যাম মাহঁতক পঠিয়াই ল'লোঁ আৰু এতিয়া ফ্ৰেছ হৈ আহিলোঁ এতিয়া ভাগৰ লাগিছে অকণ শুই যাম তো ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা লাগিলে জনাব আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব প্লিজ